আঞ্জা বনাইছে নহয় এই বহি বহি ৰাতিপুৱাৰ পৰা মোৰ কঁকালখন কটাই গলা শিলহে বনাইছে হপাই এই বুঢ়ী এই কিনো আটা পাৰি থাক তই কি কৈ থাক হা কি কল মই শুনা নাই কি কৈ আছ তেতিয়াৰ পৰা ৰাতিপুৱা শুই উঠিবাহে লাগে কেকাই কেকাই এই দুৱাৰ মুখখিনিত বহিকে আহি খালি ভাতৰ খোজাটোকে তাৰ মনত পৰি থাকে বাপা ঐ পুতকটো হ'লে ৰাতিপুৱা শুই উঠাৰ পৰাই ঘৰে ঘৰে মদ খাই ঘূৰি ফুৰে ঘৰত ইফালে ভাত বনোৱা খৰি নাই খেৰ নাই আৰু অঞ্জা পাচলিটো একোৱে নাই ঘৰখনত যা যোগাৰ মায়েকে হ'লে খাং 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 খাংকে থাকে অনাবৰ কেনেকৈ কৰা ঐ তই এই লাট চাহাবৰ বেটি উঠিবি 7টা বজাত ভাত আঞ্জা এতিয়ালৈকে নহয় তই হয় মোৰ ওপৰত হয় কেতিয়াও কথা ক'ব নোৱাৰ আহিব এতিয়া বাপাই ভাত আঞ্জা নাপালি তোকে খং উঠিব মোৰ কি আহে আৰু যায় খাবি কাজিয়া লাগিবি দগৰি দওঁতে মোৰ কি আহে আৰু যায় ভালৰ কাৰণে কলি মইহে কাল হম কৰি থাক যি কৰিবা মন আছে মোৰ কি আহে আৰু যায় পুতাৰে আহিলে এতিয়া চব কথা এনে হকে নহকে লুগাই দিবি একোটো ক'বাই নোৱাৰ বুজাবাও নোৱাৰ পুতাৰে মোকে হকে নহকে কথা লুগাইকে মাৰ খুৱাই থাকিবা জানো তাৰ বাহিৰে কি আছে তোৰ ঘৰখনত আহিলে মোৰ অলপমান খং আহি যায় খালি কন্দল 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 এই জাঙেৰ যিয়ে নহওক দিল দিল বা নাদিল সাজনা তো মানে না আগৰ বাপা ঐ আহি পালং ঘৰখনত ময়ো চেণ্ডেলটো চালা মোক বেয়া পায় এই চেণ্ডেলটো মোক বেয়া পাইছে এই ভাত দিয়ে এই ৰাতিপুৱা চালা 4টা বজাতে মই উঠিহে ঘোকলা মোকলা সেই গাঁওখন মই লংকাচন কৰি ফুৰোঁ সিহঁতৰ চালা এই উঠিবৰে সিহঁতৰ সময় নহয় এই টৰ্চটো লৈ দেখিছানে মোৰ কি হ'ব জীৱনটো মোৰ আলাই বিলাই বাপ্পা ভাত দিয়ে মোক ভাত দিয়ে এই কেলা বুলি কৈ দিছোঁ মই এটাও মাত নোলাই কোনেও উঠি মানে দে মোৰ কেলা বুলি কৈ দিছোঁ ভাত দি শান্তি লাগে মোক শান্তি অশান্তি সৃষ্টি সদায় এই ভাত বনালি চাউলীয়া আঞ্জা বনালি দালিখিনি পানীতে সাঁতুৰি থাকে নাও চলাব পাৰিব মোক ভাত আঞ্জা বনাই খুৱাবা আহিছে সি মই অত বছৰে বনালোঁ মোৰ লগততো এনেকা কোনোদিন নহ'লা কেতিয়াবা মই নিমখ দিবা পাহৰি যাওঁ চলিকেইটা হোৱাৰ পিছত মোৰ মাথাটোত একো নোহোৱা হৈ গৈছে ইথানে ডেকা মানুহ তহঁতৰ ইথানে কাম কৰি থকাৰ সময়ত ভালকে বনাই পিটি খুৱাব লাগে খাব লাগে নিজেও ঘৰখনটো মই এৰিয়ে দিছোঁ এই কথা কলি দাই লাগে আজিৰ পৰা একো এটাই নকওঁ দে নকওঁ আও নকওঁ যি ইচ্ছা নিজৰ ইচ্ছা মতেদি কৰি থাক এই বুঢ়ী তই একো নকবিও মোক একো বুজাবাও নালাগে তোৰ নিজৰ সেই ল'ৰাটোক আহিলি মানে চব কথা বুজাবি মোকে বৰ পেকেট কৰি থাকিব নালাগে কন্দলি বুঢ়ী খালি ঘৰখনক কন্দল লগাব জানে সি তাৰ বাহিৰে কি আছে তাৰ হাতৰ কাইখন নাপালি কন্দলৰ বাহা লগাই সদায় পুতেকে হ'লে একো এটা বজাৰ হাট কৰি দিবা নোৱাৰে মায়েকৰ হ'লে খালি খাং মাছ মাংস তাক লাগে সদায় আহিলি মানে চব তাকে খুজিবি আনিবা দিবি মই সেইবিলাক একো মোক সদায় এইবিলাক কথা শুনাকে মাথা গৰম কৰি নাথাকিবি তই এই আকা মই জানো নহয় মায়ক জানি কোন সময়ত মোৰ ল'ৰাটো আহে কেনেকা কৰে মই গোটাই কথা জানো এতিয়া দেচোন দে সময়ত ভাত খাব নাপালে সি কি হেন কৰিব এই বাপা তই কিয়নো এনেকা বেয়া কথা মুখা কৈছ মই মায়েৰে জানি দেখিকে বহি আছো কা দেখা নাই এই মাই কি মই কি বেয়া কথা ক'ব পালোঁ নেকি আজিকালি কিমান ডাঙৰ ছিংগাৰ চিনেমাৰ সেই এক্টৰবিলাকে এই শব্দটো কয় আৰু মই কি এতিয়া এবাৰ বা দুবাৰ কওঁতে মোৰহে অপৰা না কি কবি একচুৱেলি মায়ক মই দেখাও নাছিলোঁ মই যদি দেখা পোৱা হ'লে এইখিনি কথাও নকলং হৈ দেচোন কি কবি মোৰ সেই আজিকালি ইটো সেই ৰাতিপুৱা গধূলি ঘনাই খোৱা কৰোঁতে দেহাই দুৰ্বল চকুৰো পাৱাৰ নাই
এইকাৰণে মই সেই দিনে ৰাতিয়ে টৰ্চ ল'লেও মোৰ এই চকুৱে কাম নকৰা হৈছে কি যে হ'ব মোৰ এই আলাই বিলাই মই বিৰাট দুৰ্বল এই মাই মই বিৰাট দুৰ্বল এই ভাল ভাল হে কণী খুৱাব লাগিব মোক মাই মোক ভাল ভাল হে কুচিয়াৰ জোল খুৱাব লাগিব দেই মাই এই আকা মই জানং নহয় এতিয়া আহিলাই না বাপা এই মা কিনো হৈছে কথাটো কচোন মোৰ বিৰাট ভোক লাগি গৈছে নহয় বাপা একো হোৱা নাই কি হ'ল কথাবিলাক এতিয়া ভাত অঞ্জাই হোৱা নাই মই তাকে আপিক বুজাই আছিলো এই তহঁতৰ কি ভাত অঞ্জা হোৱা নাই কৈ আছ মোৰ দেহাটো এনেকুৱাই দুৰ্বল কৰি পেলাইছ তহঁতে ন মোৰ সেই দেহাটো দুৰ্বল কথাটো বাদে দি এই চকু দুটাও মোৰ পাৱাৰ নোহোৱা হৈছে আৰু চকু দুটা পাৱাৰ হোৱাৰ কাৰণে নহয় মা মোক সেই শামুক খুৱাব লাগিব মোৰ তেতিয়াহে চকুটো একেবাৰে এই হেডলাইটৰ নিচিনা পাৱাৰ হ'ব দেই মাই কি হ'ব আলাই বিলাই মই বুজি পাম মাৰে জানি মই সব কথা বুজি পাম তোৰ ঘনীয়েৰেহে তোক বুজি নাপায় মই সব বুজি পাম কি হ'ব মোৰ আপাটো দুৰ্বল কৰি পেলালা একে নহয় মায়ে বুজি পাইছা দেই কথাবিলাক হয়ে ইমান টকা ইনকাম কৰি কৰি আনি দে মোৰ আপাটো মোৰ বাবাটো কি এই ৰুমৰ ভিতৰতে সোমাই খাওঁতে লওঁতে পইচা শেষ কৰি পেলাইহি ভাল বস্তু এটাতো আনি নোখোৱালাই আজিকালি নাই মই খাবাই পোৱা নাই ভাল বস্তু কি হ'ব সি আহোঁতে ইখিনি হৈ আহিছিলা এতিয়া মোৰ আপাটো খাই নাই ঘৰৰ মানুহবিলাক খাই নাই কি হলি এই আকা মোৰ আপাটোৰ অৱস্থাটো এতিয়া চাচোন চা কি অৱস্থা হৈছে চাচোন চা এতিয়া কি হ'ব চকুৰ পাৱাৰ নোহোৱা হৈ গৈছে তাৰ এইটো বয়স মোৰ চকুৰ পাৱাৰ একেবাৰে নোহোৱা হৈ গৈছে এই চকু পাৱাৰ কাৰণে এটা হেৰি কৈছে মোৰ মায়ে এই শামুক খুৱাব লাগিব মোক শামুক যদি খায়ো চকু পাৱাৰ কেইটা নাহে মই সেই মানুহবিলাকে কৈছে মেকুৰী চকু খাব লাগে বোলে কাৱৈ মেকুৰী চকুটো হয় যেনেকা তেনেকা কামত নাখাতে এই মংগলবাৰ ঢৌ ৰাতি একে উহাই গিল্লি দিব লাগিব কামত খাটিব বাপা এই সবাই আলোচনা ন এই সবাই আলোচনা ভাল আলোচনাটো নাই এয়া কৰ মেকুৰী চকু কৰ মানুহ চকু কৰ শামুকৰ সলতে কৈকে তোক কৈ কৰি পেলাই এইটো মাথাটো তাৰ চিঙা বনালাতো এতিয়া মোক বদনাম মোৰ ওপৰতহে যায় চব ন তই মানুহ চিনি নোপোৱা হৈ গলি এনেকা কথা কব নাহিবি তই আলাই বিলাই কৰিছ তই আলাই বিলাই কৰি আজি এই অৱস্থা কৰি পেলাছ তই এনেকা কৰি পুতাৰে মাথাত উঠাই থাক ঘৰখন লগাই তোৰ মনটো মস্ত শান্তি হৈছে তোৰ এতিয়া খাবা পাবি দে ভালকে মই আজিৰ পৰা ঘৰতহে গুচি যাম আৰু যা ক'তহে যাবা মন আছে যা তোৰ নিচিনা বোৱাৰী কাম কৰা তিনিটা সমান কাম কৰি কিনে মই চলাব পাৰোঁ হয় সেইকাৰণে মই থাকিলি এই পীড়াখন আৰু দুৱাৰমুখখিনি এৰিবা নোৱাৰ কঁকালৰ বিষ হয় এদিন কাম কৰিলে এসপ্তাহ লাগি পৰ ঘৰে যাইকে মোৰ গুণকে গাই থাকিব যাইছো কাৰণে এতিয়া দিয়ে তই মই আজিৰ পৰা মই যামেই আৰু ঘৰত নাথাকো আৰু মই আজিৰ পৰা এখন ঘৰত মই নাথাকোঙে আৰু মই মাই দেউতা ঘৰত থাকিমগৈ তহঁতৰ মাজত থাকিলি নহয় আৰু দুদিনমান মোৰ এই যিখিনি মাথাত চুলি আছে নহয় সেইখিনিও মোৰ নোহোৱা হ'ব আৰু আজিৰ পৰা মই নাথাকোঁ মই যাওঁ আৰু মই টপলা বান্ধি লওঁগে আৰু যাওঁ আৰু ক'ত যাবি মই ঘৰত যাম মই নাথাকোঁ তহঁতৰ লগত যি কাম কৰি থাক এই মাই যাব আৰু দেখোন বাপা এই যাবা নিদিবি তা ইমান কাম আছে এই চেনি ক'ত যাবি ঐ চেনি ক'ত যাবি ইফালে থাক মই যাওঁ আৰু এই চেনি ৰ
ঐ ঐ ৰ নাযাবি ঐ তিনিটা নাযাবি ৰচোন আ ঐ এ ক'ত যাবা খুজিছ আ ঐ তিৰিকা এই ৰহ বচোন বৌ নাটানিবি পৰিব মাইটো বৌ ইছ ৰাম ৰাম কি আলাই বিলাই ঐ মোৰ এই মাই বোৱাৰীৰে অলপ বুজাই দি ঐ বুজাই দি তোক যি এমুখা কথা সাজি লগাই মই চব বুজি পাছ আমাৰ ঘৰখন কাজিয়া লগাবৰ কাৰণে এইগিলা কৰি আছে গম পাইছ চব মই হ'লে এইগিলা ঘূৰি লঙে মই গোটাই গম পালোঁ আৰু এইগিলা কথা তই এনেকুৱা খং নকৰিবি মা মই আজিকালি কামো কৰিবা নৰম নহয় মোৰ ভৰিৰ বিষ কঁকালৰ বিষ হ'লেও কষ্ট কৰি মই ৰাতিপুৱাই তোক কাঁহী বাচনকেইটা মাজি দিম দে মাই মোক কাঁহী বাচন মাজি দিবা নালাগে মাই মোক খালি হেৰি এতিয়া নিচিনা ঘৰখনত শান্তি হৈ থাকিব লাগে পুতাৰে আকৌ বুজাবি পুতাৰে যাতে ৰাতিপুৱা সদায় মদ নাখায় আৰু বস্তু বিহানী সময়ত যোগাৰ কৰি দিবা পাৰিব লাগিব মই সদায় সদায় এনেকুৱাকে চলিবা নৰং হয় মোৰ ব্ৰেইন নষ্ট হৈ গৈছে একদম খংটো বিৰাট বেয়াকে উঠি যায় তোৰ খংটো হলি তোৰ ৰাহিটো হেৰি নহয় নহয় তোৰ ৰাহিটো মতা ৰাহি খং কৰিব নালাগে তই একো খং কৰিব নালাগে আৰু মই বুঢ়ী মানুহ না কিবা খাংকে থাকিবা পাওঁ নাপায় আজিৰ পৰা তহঁতে দুটাই মিলি জুলি আগুৰি সামৰি গোটেই ঘৰখন ভালকে চলিবি আৰু খং কৰিব নালাগে আৰু আজিৰ পৰাহে ময়ো মদ নাখাওঁ আৰু জিন্দগী নাখাওঁ আৰু কৈছোঁ নাখাওঁ আৰু মদ খালে কি হয় মইতো চব বুজিয়ে পালোঁ সেইকাৰণে আজিৰ পৰা আৰু কোনো খাব নালাগে আৰু বাই হ'ব বুজি পালা